সকলোৰে বাল্যকালত ক'ৰবাত কাষৰ ছিনিয়ৰৰ দ্বাৰা আত্মীয়ৰ দ্বাৰা টিচাৰৰ দ্বাৰা অলপ লাঞ্ছনাৰ সন্মুখীন হয় চবেই ক'ৰবাত সেইটো ক্ষেত্ৰত ছোৱালীৰ ক্ষেত্ৰত বেছি ছোৱালীয়ে ক'ব নোৱাৰে মাকক কেতিয়াবা শ্বেয়াৰ কৰে কেতিয়াবা নকৰে বাপেকেতো গমেই নাপায় কেতিয়াবা নিজৰ মাজতে ৰাখি যিয়ে নিজৰ মাজত ৰাখি থৈ দিয়ে যেতিয়া ছোৱালীজনী ডাঙৰ হ'ব তাৰ মনৰ অৱস্থাটো কি হ'ব সেই কথাটো বা তাৰ যিটো ডিপ্ৰেশ্যন হ'ব যিটো ধৰণৰ হতাশা যি ধৰণৰ হ'ব সেই যন্ত্ৰণা হ'ব সেই যন্ত্ৰণাৰ পৰা কিদৰে মুক্তি পাব পাৰি ফৰ এ ব্ৰাইট ফিউচাৰ নমস্কাৰ মই ডলি আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিএমডি ৰামধেনু আজি উপস্থিত আছে এটা বিশেষ স্থানত এইভাবে বিশেষ ক'ব লাগিব কাৰণ অসমত জোৱাৰ উঠিছে অসমীয়া নতুন চিনেমাৰ একেদিনাই মুক্তি লাভ কৰিব 4খনকৈ চিনেমা তাকো অসমীয়া চিনেমা তাৰে এখন বিশেষ ছবি আছে দ্য ছেভেন ষ্টিং মই নিজৰ বিষয়ে কৈ ইমানতে ভাল নাপাওঁ আজি আমাৰ নিষ্ঠাই তাইৰ প্ৰেমৰ কাহিনী শুনাব আৰু তাত অভিনয় কৰিছে বৰ্ষা বাহাৰ বাইদেউ আৰু প্ৰশান্ত দা আৰু লগতে পৰিচালনা কৰিছে আমাৰ সকলোৰে জনপ্ৰিয় অভিনেতা সকলোৰে চিনাকি মুখ বাহৰুল ইছলাম ডাঙৰীয়াই পোনপ্ৰথমে আমি যাব বিচাৰিছোঁ বাহৰুল ইছলাম ডাঙৰীয়া ছাৰৰ ওচৰত ছাৰ চিনেমাখনৰ আঁৰৰ কাহিনী কি চিনেমাৰ আঁৰৰ কাহিনী মই লৈ লওঁ ন চিনেমাৰ কথাটো হৈছে মূলতঃ মই অভিনয় কৰোঁ থিয়েটাৰৰ লগত জড়িত আৰু এক্টিং কৰোঁ চিনেমাত কিন্তু নিজৰ চিনেমা ডাইৰেক্টৰ হিচাপে এইখন মোৰ তৃতীয় ছবি প্ৰথমখন আছিল আছেনে কোনোবা হিয়াত তাৰপাছত ৰ'দৰ চিঠি শ্বৰ্ট ফিল্ম কৰিছোঁ বা দূৰদৰ্শন বা বেলেগৰ কাম কৰিছোঁ কমিশ্যন প্ৰগ্ৰামৰ কৰিছোঁ চিৰিয়েলৰ তেনেকৈ বাট মেকিঙৰ ক্ষেত্ৰত থাৰ্ড ফিচাৰ ফিল্ম এইখন আচলতে হোম প্ৰডাকশ্যন বুলি ক'ব পাৰি চিগালৰ প্ৰডাকশ্যন চিগালৰ বেনাৰতে কৰিছোঁ এইখন কেনেকুৱাকৈ ধৰণে আমাৰ গল্প লিখে ডাঙৰ ছোৱালী আমাৰ বৰ্ষাই গল্প লিখে আৰু ৰ'দৰ চিঠিত অভিনয় কৰিছে যদিও লেখা মেলা কৰে গান বাজনা কৰে কিবা কিবি কৰি থাকে এদিন এটা গল্প মোক দেখুৱালে আব্বা এইটোৰ ওপৰত মই নাটক কৰিম নাটক কৰি গল্পটো দিলে গল্পটো দিয়াৰ পাছত মই পঢ়ি চোৱাৰ পিছত ভাব হ'ল যে এইখন দেখোন এটা শ্বৰ্ট ফিল্ম বনাব পাৰি কাৰণ তাৰ বিষয়বস্তুৰ আবেদন বা বিষয়বস্তুৰ যিটো প্ৰয়োজনীয়তা বা এটা এনালিচিছ হোৱাৰ যিটো এটা মূল্য দেখিছোঁ গল্পটোত আমি শ্বৰ্ট ফিল্ম বনালে ভাল হ'ব তাৰপিছত দুদিনমান পিছত মোৰ ভাব হ'ল নাই এইখন ফিচাৰ ফিল্মে হ'ব পাৰি এইটো সৰু ঘটনা দেখাত সৰু কাহিনী দেখাত তাৰ বিস্তাৰিত আবেদন এটা আছে গতিকে খেলমে হৈ গ'ল তেনেকুৱাকৈ চিনেমাখন বা চিনেমাখনত অভিনয় কৰিছা নিজৰ দেউতাৰ লগতে অভিজ্ঞতা কেনেকুৱা চাগে আব্বাৰ লগতে কৰাৰ কাৰণে চাগে মোৰ মতে কি কয় ইজি হ'ল প্ৰচেছটো কাৰণ আৰু কাহিনীও যিহেতু মই নিজেই লিখা আছিলে সেইকাৰণে মোৰ কষ্ট তেনেকৈ নহ'ল আৰু আব্বাই এক্সিকিউশ্যনত চব আব্বাই কৰি দিছিলে আৰু বেলেগ টীমো আছিলে আৰু মই জাষ্ট কাহিনীটো লিখিছিলোঁ কিন্তু গোটেইবোৰ চবেই মিলি পেলাই প্ৰডাকশ্যনটো যেতিয়া একেলগে কৰা আৰম্ভ হৈছিলে মোৰ ইমান ভাল লাগিলে কৰি পেলাই ইমান ফ্ৰী বস্তু আছিলে ইমান নেচাৰেলি বস্তুবিলাক হৈ আছিল চব ফ্ৰেণ্ডছ ফেমিলিৰ নিচিনাই আছিলে চ' টোটেলিটি গোটেই প্ৰডাকশ্যনটো বিৰাট মানে ধুনীয়াকৈ হৈ গ'ল বুলি ক'ব পাৰি আৰু বহুত হোমলি আছিলে বস্তুটো চ' বহুত ধুনীয়াকৈ হৈ যোৱা বুলি মই ক'ব বিচাৰোঁ বাৰু দৰ্শকে কি পাব অ'কে চ' তেনেকৈ সুধি দিলে অলপ ভয় লাগে মানে কি পাব এণ্টাৰটেইনমেণ্ট পাব নে ট্ৰেজিক পাব কি পাব মানে চিনেমাটো বিভিন্ন ভাগ আছে আছে চিয়'ৰ এইটো আছে আমি বেলেগ চ' আমি কি ট্ৰাই কৰিছোঁ ইয়াতে কৰি দেখাবলৈ যে ৰিয়েলিটিত আমি ব্লেক এণ্ড হোৱাইটত দেখাবলৈ চেষ্টা কৰা নাই আমি জানো মানুহবোৰ বহুত কমপ্লেক্স মানুহ হয় আমি বহুত কমপ্লেক্স হয় আমাৰ ব্লেক এণ্ড হোৱাইটত নাথাকে বহুত গ্ৰে এৰিয়াজত আমি থাকোঁ আৰু আমাৰ এটাৰ কাৰণে যি ভাল হ'ব পাৰে তো আনটোৰ কাৰণে ভাল নহ'ব পাৰে চ' আমি সেইটো বস্তুৰ ওপৰত খেলিবলৈ চেষ্টা কৰিছোঁ আমি ৰিয়েলিটি হিচাপে দেখাব চেষ্টা কৰিছোঁ একো মৰেল তেনেকৈ নোহোৱাকৈ অভিয়াছলি মোৰ তাতে মোৰ ভিউ পইণ্টছবিলাক দেখা গৈছে কিন্তু মই এনেকৈ ক'ব বিচাৰা নাই যে এইটোৱে ৰাইট এইটোৱে ৰং এইটোৱে ভাল এইটোৱে বেয়া বহুত ছাবজেক্টিভলি মই এৰি দিছোঁ চ' মই ভাবোঁ কি মানুহে যদি চাবলৈ আহে তেওঁলোকে এটা ষ্টৰি পাব যোনটো তেওঁ পিছতো ভাবিব পাৰে তেওঁলোকে নিজৰ পাৰ্চপেক্টিভেৰে চাব পাৰে আৰু নিজৰ আইডিয়াজ লগাব পাৰে নিজৰ মিনিং দিব পাৰে
হয় প্ৰশান্ত দাদাৰ ওচৰলৈ আহিছোঁ ছাৰৰ লগত আপুনি কাম কৰিছে আমিয়ে ভয় কৰোঁ ছাৰক আৰু আজি ছাৰৰ আগত কথা ক'বই পৰা নাই বাৰু যিয়ে নহওক তথাপিও আপুনি অভিনয় কৰিছে ছাৰৰ চিনেমাত কওক ছাৰে কেনেকুৱা ধৰণে আপোনাক শিকালে কেনেকৈ নহয় বাঘ নহয় কিন্তু অসমীয়া চিনেমা জগতৰ বা নাটকৰ জগতত আপোনাক বাঘ বুলিয়ে ক'ব লাগিব ভাল চেঞ্চতে অভিনয় কৰি খুব ভাল লাগিছে এইখনত ছাৰৰ লগত অভিনয় কৰাৰ মজাটো বেলেগ আৰু তাৰপিছত এইখনত ছাৰে গালি খাইছোঁ বাৰু কাৰণ অকল অভিনয়তে নাছিলোঁ মই জড়িত চিনেমাখনত খানাৰ এৰেঞ্জ কৰা কিবা এইবিলাক গাড়ী চোৱা কিবা এইবিলাক সকলোতে আছিল তাৰে মাজতে অভিনয় কৰিছোঁ সেই বস্তুখিনি ছাৰে ধুনীয়াকৈ গাইড কৰিছিলে বহুত সহজ পাইছিলোঁ টীমটো খুব ধুনীয়া আমাৰ চব মানে ফ্ৰেণ্ডলি কাম কৰিছিলোঁ বৰ্ষা আছিল বা কুণাল দা গোটেই আৰু যিখিনি পাৰ্থ দাকে ধৰি ৰাহুল গৌতম বহুত আছিল আমাৰ চ' আমি লগ হৈ গোটেইখিনি ভালকৈ কাম কৰিছোঁ বহুত ভাল অভিজ্ঞতা আমাৰ ঠাইখনেও বহুত ভাল আছিলে য'ত আমি শ্বুটিং কৰিছোঁ চান্দুবীৰ ফালে খুব ভাল লাগিছিলে আৰু সেইটো 2 ডিচেম্বৰত সকলোৱে যদি চিনেমাখন চাই তাকে আমি বিচাৰিছোঁ অকল যে চিগালৰ ল'ৰা ছোৱালীয়ে কৰিছে তেনেকুৱা কথাও নহয় এইখনত যেনেকৈ নতুন নতুন ল'ৰা ছোৱালীয়ে এতিয়া এই নতুন মানে শব্দ নিশব্দ কোলাহলতে কৰিছে নৱপ্ৰজন্মৰ যিখিনি উঠি অহা শিল্পী আছে তেওঁলোকক আপুনি ভালকৈ এটা সুবিধা দি আছে মই 90 চনত চিগাল গঠন হোৱাৰ পাছত আমি সদায় নতুনৰ লগতে কাম কৰি আহিছোঁ এইটো সময়ো ক'ব ইতিহাসও ক'ব হয় নহয় আজিকালি পুৰণা হৈ গৈছে লাহে লাহে যিহেতু বহুত দিনৰ আগৰ কথা কিন্তু সদায় নতুনৰ লগতে আমি কাম কৰি থাকোঁ চিগালে কিন্তু এইখন নতুনৰ লগতে কিছুমান এক্সপিৰিয়েঞ্চ এক্টৰেও কাম কৰিছে যেনেকৈ নেশ্যনেল স্কুল অফ ড্ৰামাৰ পৰা পাছ কৰি অহা 3গৰাকী গ্ৰেজুৱেটে কাম কৰিছে জিলমিল হাজৰিকা পূৰ্ণিমা বাইদেউ পূৰ্ণিমা শইকীয়া আৰু ভাগীৰথী তেনেকৈ ডক্টৰ জয়ন্ত দাস এজ এন এক্টৰ অপূৰ্ব অভিনয় কৰিছে তেনেকৈ এইখনত যদি কোনো সোধা যায় কোন ষ্টাৰ কোনো নাই চবেই এক্টৰে এক্টিংটোৱে মোৰ ষ্টাৰ চব য়াং এক্টৰ হয় তেওঁলোকক পৰ্দাত দেখাৰ পাছত আপুনি ছুপাৰষ্টাৰ কোনো নিবিচাৰে ইমান ধুনীয়াকৈ সাৱলীল অভিনয়টো আমাৰ ছবিখনৰ মূল সম্পদ চিনেমাখন ৰাইজে কিয় চাব লাগে ৰাইজে চাব লাগে মনোৰঞ্জনৰ কাৰণে চাই আটাইকেইজনৰ হয় মই কথাটো কৈছোঁ কি মনোৰঞ্জনৰ কাৰণে আমি গান শুনো মনোৰঞ্জনৰ কাৰণে আমি নাটক চাওঁ মনোৰঞ্জনৰ কাৰণে আমি চিনেমা চাওঁ প্ৰশ্ন হৈছে মনোৰঞ্জনটো কি ধৰণৰ মনোৰঞ্জন এই তাকে অলপ আগতে ক'লে পাৰ্চপেক্টিভ এওঁৰ কাৰণে যিটো মনোৰঞ্জন মোৰ কাৰণে সেইটো নহ'ব পাৰে এখেতৰ কাৰণে তোমাৰ কাৰণে বেলেগ হ'ব পাৰে গতিকে ইয়াত এটা সাৱলীল মনোৰঞ্জনৰ লগত দায়িত্ববোধৰ কথা আছে সেইকাৰণে চোৱাটো উচিত আমাৰ মনোৰঞ্জন হৈছে কেনেকুৱা ধৰণৰ সৰু এটা কথা কওঁ গল্পটো ক'বলৈ নাযাওঁ মই গল্পৰ আঁৰৰ এটি অকথ্য সত্য এটা ক'বলৈ গৈ আছোঁ কথাটো এনেকুৱা ধৰণৰ সকলোৰে বাল্যকালত ছোৱালীসকলে বেছিকৈ বুজি উঠিবা সকলোৰে বাল্যকালত ক'ৰবাত কাষৰ ছিনিয়ৰৰ দ্বাৰা আত্মীয়ৰ দ্বাৰা টিচাৰৰ দ্বাৰা অলপ লাঞ্ছনাৰ সন্মুখীন হয় চবেই ক'ৰবাত সেইটো ক্ষেত্ৰত ছোৱালীৰ ক্ষেত্ৰত বেছি ছোৱালীয়ে ক'ব নোৱাৰে মাকক কেতিয়াবা শ্বেয়াৰ কৰে কেতিয়াবা নকৰে বাপেকেতো গমেই নাপায় কেতিয়াবা নিজৰ মাজতে ৰাখি যিয়ে নিজৰ মাজত ৰাখি থৈ দিয়ে যেতিয়া ছোৱালীজনী ডাঙৰ হ'ব তাৰ মনৰ অৱস্থাটো কি হ'ব সেই কথাটো বা তাৰ যিটো ডিপ্ৰেশ্যন হ'ব যিটো ধৰণৰ হতাশা যি ধৰণৰ হ'ব সেই যন্ত্ৰণা হ'ব সেই যন্ত্ৰণাৰ পৰা কিদৰে মুক্তি পাব পাৰি ফৰ এ ব্ৰাইট ফিউচাৰ সেইখিনিক বৰ ধুনীয়াকৈ এনালিচিছ কৰা হৈছে আমাৰ ছবিখনত গতিকে ইয়াত মনোৰঞ্জন আছে গান আছে পাপনৰ গান আছে জুবিনৰ গান আছে দীক্ষুৰ গান আছে গান আছে কিন্তু ইয়াত দায়িত্ববোধৰ এটা শুভ ইংগিতো আছে যিটো ইংগিতে খুলি ক'ব নোৱাৰে কোনো কিন্তু চবকে অলপ হ'লেও টুকুৰা এটা মাৰি থৈ যাব মোৰ সৈতেওতো হৈছিলে শোষণ যৌন শোষণ কাৰ লগত হোৱা নাই বুজা নাই মই জেনেৰেলাইজ নকৰোঁ কম বেছি পৰিমাণে অভিজ্ঞতা চবৰে আছে যেন লাগে সেইকাৰণে এইখন ছবি মই ভাবোঁ যে চবে চোৱা উচিত তুমি কোৱা তোমাৰ দায়িত্বটো মই পালন কৰিম চবেই চোৱা উচিত ছাৰে কোৱাৰ দৰে মানে চবৰে দৃষ্টিভংগী বেলেগ হ'ব চিনেমাখনত বা এনেকুৱা মই মিউজিকৰ ক্ষেত্ৰতো ছাৰে খুব ধুনীয়া মিউজিক কৰিছে এইখনত মিউজিক কৰিছে গান খুব ধুনীয়া আৰু বৰ্ষা খুব ধুনীয়া ষ্টৰি লিখিছে যিহেতু মই চিনেমাখন চোৱাৰ সৌভাগ্য হৈছিলে প্ৰিমিয়াৰত বৰ্ষাৰ ষ্টৰিটো খুবেই ভাল লাগিছে এতিয়া 2 ডিচেম্বৰত যাতে সকলোৱে চায় সেইটোৱে মানে অনুৰোধ বাৰে 2 ডিচেম্বৰ কৰি আছে তামাম পাব্লিচিটি কৰি আছে 2 ডিচেম্বৰত 4খনকৈ চিনেমা আহি আছে ৰাইট তাৰে মাজত আপোনালোকৰ এইটো সৌভাগ্যৱান কিছুমানে যে কয় 4খন একেলগে কেলে ৰিলিজ দিবলৈ আৰে
এইটোৱেতো সময় প্ৰথম কথা হৈছে যোৱা 2-3 বছৰে চিনেমা কোনো ৰিলিজ দিব পৰা নাই আমিও থৈ দিছোঁ চবে বাকচত কিমান দিন থৈ দিম আমিতো মুক্তি দিব লাগিব মানুহেই যদি নাচায় এখন ছবিয়ে 14-15টা জেগাত আমি প্ৰাইজো পাইছে ইণ্টাৰনেশ্যনেল ফেষ্টিভেলতো গৈছে প্ৰাইজটোৱে বা অফিচিয়েল চিলেকশ্যন হৈছে প্ৰাইজটোৱে লক্ষ্য নহয় যদি দৰ্শকেই আমাৰ ছবিখন নাচায় আমি দেখুৱাব নোৱাৰোঁ পুৰস্কাৰ এটা ভাল লাগে আৰু পুৰস্কাৰ পালে ভাল লাগে সেইটো পুৰস্কাৰ মই কেতিয়াও নাভাবোঁ আৰু আজিকালি কিছুমান পুৰস্কাৰটো ভাই চিনাকিৰ মাজতো পুৰস্কাৰ দি দিয়া হয় বুজা নাই কথাটো গতিকে পুৰস্কাৰটো ডাঙৰ কথা নহয় যদি এপ্ৰিচিয়েশ্যন বা গালি দৰ্শকৰ পৰা ৰিয়েকশ্যনটো নাপাওঁ এতিয়া কথা হৈছে কি একেদিনে 4খন ছবি 2 ডিচেম্বৰত 4খনকৈ ছবি ৰিলিজ হ'বলৈ গৈ আছে এখন বজাৰত 4খন আছে হোটেল 4খন আছে আপোনাৰ য'ত মন যায় অসমীয়া বুলি নহয় আৰু হিন্দী চিনেমাটো আছে যি মন যায় সেইখন চাওক এতিয়া আমাৰ হাতত সৌভাগ্যৰ কথা যে আমাৰ হাতত চইচ আছে আমি এই মননশীল ছবি চাম নে ধুম ধাৰাকা ছবি চাম নে একেবাৰে এমেচাৰিষ্ট ছবি চাম কোনখন ছবি চাম আজিকালি অডিয়েঞ্চ স্মাৰ্ট আজিকালি জেনেৰেশ্যন বহুত স্মাৰ্ট আমাৰ টাৰ্গেটে হৈছে য়াং জেনেৰেশ্যন আমাৰ টাৰ্গেটে হৈছে অলপ শিক্ষিত সমাজ আৰু আমাৰ টাৰ্গেটে হৈছে মানে পপকৰ্ণ চপকৰ্ণ লৈ আৰামত চাবলগীয়া চিনেমা এইখন নহয় বুজা নাই কথাটো এক সঁচা কথা কৈছোঁ এটা মজাৰ চিনেমা মুঠতে চাব লাগে ভাল চিনেমা ধন্যবাদ দ্য 7 ষ্ট্ৰিং পৰিয়ালবৰ্গলৈ আকৌ এবাৰ কৈ দিছোঁ 2 ডিচেম্বৰত আহি আছে 7 ষ্ট্ৰিং চাব আকৌ এবাৰ 2 ডিচেম্বৰত 7 ষ্ট্ৰিং আহি আছে আপোনাৰ কাষৰ ছবিঘৰত অন্য চিনেমা যিখন 2 ডিচেম্বৰত ওলাব কিন্তু স্পেচিয়েলি আমাৰ ছাৰখন চাব লাগিব ধন্যবাদ চাই থাকক DMD ৰামধেনু থ্যাংক ইউ ভেৰি মাচ থ্যাংক ইউ